অকল চৰ্ট হৈছে আসাম যাবলৈ আমি যে কথা পাতিম ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ছেকশ্যন এছিষ্টেণ্ট ওলোৱাৰ বিষয়ে। বন্ধুসকল ছেকশ্যন এছিষ্টেণ্টৰ এক্সাম ডেট ঘোষণা কৰিছে 1 ফেব্ৰুৱাৰী 2 ফেব্ৰুৱাৰী আৰু ইতিমধ্যে এডমিট কাৰ্ড এভেইলেবল কৰিছে। এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। বন্ধুসকল আমি যে আৰম্ভ কৰিম ভিডিঅ'ত এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰি। বন্ধুসকল প্ৰথমতে ক্ৰম ব্ৰাউজাৰত খুলি ল'ব। ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰিব www.irrigation.assam.gov.in এডমিট কাৰ্ড চাৰ্চ কৰিব। এনেকৈ চাৰ্চ কৰি এটা ইণ্টাৰফেচ চাব। যোনটো পেজ প্ৰথমতে আহিছে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ এডমিট কাৰ্ড ডাউনলোড 2020 এটা ক্লিক কৰি দিব। বন্ধুসকল আহিছে বন্ধুসকল ইয়াত চোৱা ছেকশ্যন এছিষ্টেণ্ট 397টা পোষ্ট আৰু এক্সাম ডেট আছে 1 and 2 ফেব্ৰুৱাৰী 2020। বন্ধুসকল চিলেবাছ চাব পাৰিব। চিলেবাছ দিয়া আছে জেনেৰেল নলেজ 30টা কুৱেশ্যন, ছ'চিয়েল এমফেচিছ আছাম 30টা কুৱেশ্যন আৰু লোকেল ৰিজনিং এণ্ড কুৱেণ্টিটিভ এপিটিউড এইবোৰ 50টা কুৱেশ্যন আৰু টোটেল মাৰ্কছ 100টা কুৱেশ্যন, অৰ্থাৎ 120 মিনিটৰ এক্সাম হ'ব। ইয়াত লিখা আছে এডমিট কাৰ্ড ডাউনলোড ক্লিক ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিছোঁ। এটা ইণ্টাৰফেচ ফোৰ আহিছে। ফাৰ্ষ্ট আছে ক্লিক হিয়াৰ টু ডাউনলোড এডমিট কাৰ্ড। ইয়াত পাছৱৰ্ড লাগিব আৰু যদি আপোনাৰ পাছৱৰ্ড হৈছে হেৰাইছে তেন্তে ফৰগেট পাছৱৰ্ড মাৰি দিলে হৈ যাব। তো মোৰ পাছৱৰ্ড আছে, মই ওপৰটোৱে মাৰি দিলোঁ। ক্লিক হিয়াৰ ডাউনলোড বুলি মাৰি দিলোঁ, আহি গ'ল। বন্ধুসকল এয়া আহি গৈছে যিটো আপোনালোকৰ লগ ইন আই ডি, অৰ্থাৎ যোনটো আই ডি আহিছে সেইটো আই ডি ক্লিক আৰু পাছৱৰ্ডটো দিলে হৈ যাব। তো মইতো দি দিছোঁ। মই 1920 তাত নেবাৰ মাৰি দিব। তো ইয়াত আহি গৈছে ডিক্লেৰেশ্যনটো, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিছোঁ। তাৰপিছত আহি গৈছে যদি প্ৰিণ্ট কৰিব আৰু যদি মোবাইল চাই ডাউনলোড কৰিব পাৰিব। তো এডমিট কাৰ্ড ডাউনলোড আহি গৈছে, ইয়াত ক্লিক কৰি দিব। তো আহি গৈছে মোৰ এডমিট কাৰ্ডটো। এইটো মোৰ এডমিট কাৰ্ড আহি গৈছে। এটা আহি গৈছে মোৰ এডমিট কাৰ্ড। আহি গৈছে মোৰ এডমিট কাৰ্ড আহি গৈছে। বন্ধুসকল আহিলে ভিডিঅ'টো ইমানেই। তো ভিডিঅ' ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।